So welcome back to my YouTube channel. So hey guys, আপোনালোক কেনেকুৱা আছে মই আশা কৰিছোঁ আপোনালোক সব ভালে আছে। So hey guys, আজি মই ব্লগছ একদিন নবনাওঁ। So যেহেতু মই জানে একদিন মই টেকনিকেল ভিডিঅ' পাই আছোঁ, সেইটো কাৰণে মই ব্লগ বনোৱা নাই। চ' সেইকাৰণে মই অলপ হেৰিত আছোঁ, অলপ দূৰলৈ গৈছোঁ। মই কিবা এটা আজি ইম্পৰ্টেণ্ট কথা লৈছোঁ। আপোনালোকে চাগে টাইটেলটো দেখি গম পাই গ'ল চাগে কি হৈছে, আৰু কালি ভিডিঅ'টো কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি ক'ব। চ' কেমেৰাটো অলপমান হেৰি কৰিছোঁ। So hey guys, আজি মই এইটোৱে ক'বলৈ কাৰণে আহিছোঁ যে মই যে এই যোনটো যে এই গিফ্টটো দিছিলে, এইটো যে দিছিলে যে এইটোৰ ভিতৰত তাৰমানে এইটো কি হয়, ইয়াত কি আছে কি নাই, মই আজি ইয়াৰ বিষয়ে ক'ম কেইটামান কথা। চ' সেইটো কাৰণে মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, নহ'লে আজি ব্লগ হ'লহেঁতেন। চ' কেইদিনমানৰ পাছত ব্লগ আহিব। চ' এইকেইদিন নবনাওঁ, এইকেইদিন যিহেতু মই টেকনিকেল পাই আছোঁ ভিডিঅ'। চ' এইকেইদিন মই হেৰি বনাম। চ' ইয়াৰ ভিতৰত মই এতিয়া কি আছে মই সেইটো মই আপোনালোকক হেৰি কৰিবলৈ কাৰণে মই আহিছোঁ। চ' এইটো গিফ্টটো মই ক'ৰ পৰা পালোঁ আজি মই চব ক'ম। চ' তাৰ আগত মই এইটো খুলি লৈছোঁ আৰু এইটো মাইকটো লগাই লৈছোঁ। ৰখক, গাইজ যদি মোৰ মোবাইলত মাইক নলগালেও মোৰ চলি যায়, কিন্তু তথাপিও মই মাইকটো লগোৱা জৰুৰী বুলি ভাবোঁ, সেইটো কাৰণে মই লগাইছোঁ। চ' এইটো মাইকটো চাওক, এই মাইকটো হাতেৰে আপোনালোকে ধৰি থাকিব পাৰে, কিন্তু ইয়াক মই ইয়াত থৈ দিলে ই বহুত দূৰলৈকে কভাৰ কৰে। যিহেতু ই দামী মাইক হয়, ই কম দামী হয়। চ' সেইটো কাৰণে ই অলপ দূৰৰ পৰা মাইক কৰে। ইয়াক মই ইয়াত থৈছোঁ, ইয়াত এতিয়া ই মোৰ মাতটো তালৈকে কভাৰ কৰি ল'ব। চ' গাইজ ইয়াত এতিয়া এইটো কি কেনেকুৱা বস্তু হয় মই আপোনালোকক সেইটো দেখাম এতিয়া যিহেতু। চ' এডাল হৈছে যিডাল হেৰিত থাকে যে মেমৰি কৈছোঁ, এইটো হেডফোনত যোনডাল থাকে যে তাৰে এডাল হেৰি ৱাই হয়। চ' ৱাইডাল আপুনি ক'ৰবাত পাব পাৰে। যদি আপোনালোকে বোলে কৈছে এই ইমান পইচাত মই কিনিবলৈ নাই, কোনে কিনে নিকিনো যা বনাই ল'ম। চ' মই তাৰ কাৰণে এটা মই ধুনীয়া আইডিয়া দিছোঁ, যি আপোনালোকৰ ঘৰত বেয়া মোবাইল হ'বই চাগে। চ' বেয়া মোবাইল আছে যদি আপোনালোকে বেয়া মোবাইলৰ যোনটো মাইক থাকে যে সেই মাইকটো এৰাই ল'ব। এৰাই লৈ মেলি আপোনালোকে এনেকুৱা হেডফোনডাল ভাঙি ল'ব, কাটি ল'ব। তাৰমানে কাটি মেলি তাৰপিছত মাইকডাল দুডাল তাঁৰ থাকিব, দুডাল তাঁৰত জইন কৰি দিব। জইন কৰি মেলি তাৰপিছত ইয়াত চাওক, মই যেতিয়া এই হোলাটো এৰাই দিলোঁ যে এই হোলাটো এৰাই দিয়াৰ পিছত ই কেনেকুৱা হৈ গ'ল চাওক, এটা হেৰি এটা হৈ গ'ল। চ' এই হোলাটোৰ ভিতৰত এটা ফোনৰ মাইক আছে। ফোনৰ যে যোনটো মাইকটো আছে তাৰ লগত তাৰমানে অলপমান এটা জালি থাকে, কাগজৰ লিখা জালি এটা থাকে। সেই জালিটো তাৰমানে তাত লগাই দিছে। চ' সেই জালিটো লগাই দিছে কাৰণে ই অলপ তাৰমানে হেৰি মাইকৰ পজত আছে। ই তাৰমানে সেই জালিটো লগাই কিনে তাৰপিছত এইটো লগাই দিছে। তাৰপিছত এই কথাটো মই যিটো ক'ম এতিয়া যে সেইটো শুনা পোৱা যায়, যিহেতু মই এইটো লগাই থোৱা নাই। তাৰপিছত এই বস্তুটো আপোনালোকে ভাবিছে এই বস্তুটো ক'ব বনাম। যদি আপোনালোকে বনাবলৈ বিচাৰিছে তো আপোনালোকে কাপোৰেৰে দি কিনে বনাবও পাৰিব। চ' কাপোৰেৰে দি কেনেকৈ বনাবলৈকে পাৰিব চাওক, কাপোৰটো লৈ কিনে মাইকটো যোনটো আছে তাৰপিছত এনেকৈ ভৰাই দিব, ভৰাই ৰছী মেৰিয়াই দিলেও। যদি নাই সেনেকৈ বনাব মন নাই যোৱা, চ' এইটো কিহৰ হয় জানে নাই আপোনালোকে? এইটো কি কোনো কাপোৰ চাপোৰ একো নহয়। এটা কুচনৰ ভিতৰত যে যোনটো থাকে যে এই কুচনটো আপোনালোকে দেখিছে যে এই কুচনটোৰ ভিতৰত যে যোনটো যে হেৰি এটা থাকে, এটা চাবচোন কিবা এটা হেৰি কপাহৰ নিচিনা, কিন্তু সেইটো টাইট থাকে। এইটো জ্বলাই দিলে পককৈ জ্বলি যায়। কপাহ নহয় কিন্তু আচলতে সেইটো এটা হেৰি হয়। চ' এইটো কুচনৰ ভিতৰত বেছিভাগ থাকে, কিন্তু আমাৰ কুচনৰ ভিতৰত নাই। নহ'লে আপোনালোকক মই দেখাই দিলোঁ। আমাৰ কুচনৰ ভিতৰত হেৰি আছে, এইটো কাপোৰ আছে। চ' সেইটো যে আছে যে সেইটোৰ পৰাই এইটোক ধুনীয়াছে ইয়াৰ লগত জইন কৰি কেনে ইয়াক কাটি মেলি লগাই দিছে। চ' তাৰমানে ই তাৰমানে লগাই দিছে যে তাৰপিছত ইয়াক যদি আপুনি বকি থাকোঁ তেতিয়া ই বহুত ধুনীয়াকৈ কভাৰ কৰি লওঁ মাতটো। তাৰমানে মই যদি ধৰি লওক মই সেই ডালৈকে যাওঁগৈ, তালৈকে সি মোৰ মাতটো কভাৰ কৰি ল'ব। মই আৰু যদি দীঘল হোৱালে আৰু দূৰ যামগৈ, আৰু দূৰলৈকে মাতটো কভাৰ কৰিব। কি কাৰণে? ই এটা হৈছে মাইক, যোনটো মোবাইলৰ মাইক। তাৰমানে মোবাইলৰ মাইকটো কি ভাবকচোন, দিল্লীত এটা মানুহ আছে, দিল্লীৰ মানুহটোৱে মোক ইয়ালৈকে ফোন মাৰি আছে, তেতিয়াহ'লে মই শুনা পাইছোঁ নাই? তো সেইটোৱে কথা। চ' যদি মই অলপ দূৰলৈকে যাওঁ, 1 কিলোমিটাৰ যদি যাওঁগৈ ন, তথাপি ই মোৰ মাতটো কভাৰ কৰিব। কেলৈ? ইয়াত তাঁৰ এডাল আছে। ব্লুটুথটো নহয়, ব্লুটুথ হ'লে বেছি দূৰলৈকে হেৰি নকৰিব। আৰু মোৰ যোনডাল আছে, তাৰমানে মই যদি এতিয়া সেই তালৈকে যাওঁগৈ, সেই বিছনাখনৰ সেই দূৰলৈকে যাওঁগৈ, তেতিয়াও এডাল ধৰি ল'ব। কিন্তু মোৰ এডালৰ হেডফোনৰ এডাল চুটি হয়, তথাপিও ধৰি ল'ব। কেলৈ? ইয়াৰ মাইকটো অলপ ডাঙৰ আছে, ইয়াৰ মাইকটো বনাই লোৱা হয়। এইবিলাকো মাইক বনাই লয়, মই কোৱা নাই যে হেৰি কৰে, কিন্তু ইয়াৰ মাইকটো অলপ ডাঙৰ হয়। চ' ইয়াক আপুনি ক'ৰবাত টাঙি থৈ দিয়ক, নথৈ যাব। চ' সেইটো কাৰণে ইয়াৰ তাৰমানে অলপ কোৱালিটিটো বেছি ভাল আৰু ইয়াৰ হেৰিটো বেছি ভাল। চ' এইটো এতিয়া মোক কোনে হেৰি কেনেকৈ কি দিলে চাওক। চ' গাইজ তাৰমানে ল'ৰাটো থাকে মানে দিল্লী ফালে, তাৰমানে সি আমাৰ অসমীয়া ল'ৰাই হয়, কিন্তু সি তাত থাকে। চ' যিহেতু সি মোৰ ভিডিঅ' চাই বহুত ভাল পায় বুলি কৈছে। চ' ভাল পাই তাক ক'লোঁ কেলৈ মোক এইটো গিফ্ট কৰিছা, মইতো খোজা নাছিলোঁ, মইতো একো কৰা নাছিলোঁ ন। ক'লে কি বোলে না মই বোলে আপোনাক মই দিবলৈ বিচাৰিছিলোঁ। কেলৈ? মই আপোনাৰ তাৰমানে ডিব্ৰুগড়ৰ পৰাই সি গৈছে, মই যিহেতু ডিব্ৰুগড়ত থাকোঁ, সি অলপমান দূৰত আছিলে। কৈছে বোলে মই আপোনাক মই দেখিছোঁ, তেতিয়া আপুনি ক'লে যে ডিব্ৰুগড় আমলাপতিত থাকোঁ বুলি। তেতিয়া মই গম পালোঁ যে সেইটোতো আমি গৈছোঁ বুলি। তেতিয়া মই গম পালোঁ যে আমাৰে অসমীয়া মানুহ হয়। চ' সেইকাৰণে মই আপোনাক ভাল লাগিলে
মোবাইল নাই দামী মোবাইল কৈছোঁ দামী বস্তু নাই দিয়া ন বোলে কম দামীয়ে দিছোঁ চ' একো নহয় আপুনি লৈ ল'ব তাৰপিছত মই ক'লোঁ যে মই তোমাক কিবা এটা দিব লাগিব ক'লে কি না নালাগে তই অকল তোমাৰ হেৰি কোৱা এড্ৰেছ পাতি কোৱা তাৰ লগত তাৰমানে মই ইনষ্টাগ্ৰামত লাইভতে কথা পাতিলোঁ চ' সি ক'লে কি না নালাগে বুলি ক'লে চ' এতিয়া মই কি ক'ম কওক এতিয়া নালাগে বুলি কৈছে যেতিয়া চ' তাক ক'লোঁ তোমাৰ মা দেউতা আছেনে ক'লে অঁ আছে বুলি তাৰপিছত ক'লোঁ নাম চাম সুধি ল'লোঁ ক'লোঁ মই নামটো এইটো ভিডিঅ'ত হেৰি কৰিম বুলি নাই নক'ব বুলি কৈছে কি কাৰণে নক'ব বুলি কৈছে এতিয়া মই একো নাজানো তাৰ বিষয়ে ত' বাদ দিয়ক সি ক'বলৈ মোক মনা কৰিছে যেতিয়া মই নকওঁ তাতছে ভাল হয় নাই তো সি হেৰিত থাকে চ' আপোনালোকে যদি মোৰ ইনষ্টাগ্ৰামটো যদি ফ'ল' নাই কৰা পটাপট ফ'ল' কৰি লওক মই ৰেগুলাৰ লাইভ আহোঁ আৰু সেই ল'ৰাটোৰ লগত মই তাৰমানে কথা পাতোঁৱেই মানে সেই ল'ৰাটো তাৰমানে মই যেতিয়াই লাইভ আহোঁ সি তাৰমানে এনি টাইম তাৰমানে মোবাইলত থাকে সি গম পাই যায় ত' তাৰমানে সি তাক ক'লোঁ এতিয়া সেইফালে দিল্লী ফালে যিহেতু DSLR CSLR আপোনালোকে দেখিছে যে বহুত কমত বিকে ত' মই ক'লোঁ তাত বিকে নাই কৈছে বোলে আমি যোৱা নাই এতিয়ালৈকে বোলে ইয়াত বোলে ইমান এটা ভাল হোৱা নাই কৰোণাৰ হেৰিত বোলে আমাক বোলে মাহঁতি ওলাব নিদিয়ে নহ'লে বোলে কৈছোঁ তো সেইফালে বহুত কম দামত দিয়ে সেইকাৰণে যদি ল'ৰাটো তুমি যদি মোৰ ভিডিঅ' চাই আছা তুমি কিনিবলৈ মন আছে যদি কিনা ইউটিউবত ভিডিঅ' বহুত এনেকুৱা হেৰি হৈ থাকে বহুত এখন একদম মাৰ্কেট আছে এখন পূৰা ফেমাছ মাৰ্কেট তাতে চব বিকে চ' তুমি তাৰপৰা ল'ব পাৰিবা চ' কালি ভিডিঅ'টো কেনেকুৱা লাগিলে মোক কমেণ্ট কৰিব আৰু মই যিহেতু কৈছোঁ মোক ছাবস্ক্ৰাইব কৰক মই ডিচেম্বৰত যাম ডিম্পু দাৰ ঘৰলৈ চ' ছাবস্ক্ৰাইব সোনকালে কৰক আৰু গাইজ কি কাৰণে দেখিছেনে মই কি ধুনীয়া মজা ভিডিঅ' মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে চ' এইডালৰ বিষয়েও ক'লোঁ এইডালত কি আছে ইয়াত কি নাই কি কৰে এইডালত তাৰমানে চব কৈ দিছোঁ চ' সেইকাৰণে মোক পটাপট ছাবস্ক্ৰাইব কৰক কেলৈ মই তাৰমানে ডিচেম্বৰত যামেই ডিচেম্বৰৰ 20-30 তাৰিখে মানে যামেই গৈ বুলি ভাবক আৰু গুৱাহাটী যাম গুৱাহাটী যালে আৰু ডিম্পু দাক লগ কৰিমেই আৰু গুৱাহাটী বহুত জেগাত ফুৰিম গুৱাহাটী বা গৈ ডাইৰেক্ট যাম দিল্লী ফালে যাম মই DSLR কিনিবলৈ কাৰণে নতুন চ' আজি ভিডিঅ'টো কেনেকুৱা লাগিলে মোক জনাব যদি ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বেলেগ আমাৰ যদি চেনেলটোত কোনোবা নতুনে চাই আছে নতুন মানুহ চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিব চ' মই আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ চ' এইকেইদিন মই ব্লগ নাই বনোৱা যিহেতু কৈ দিছোঁ চ' মোৰ ব্লগ এইকেইদিন নবনাওঁ কি কাৰণে মানে মই এইকেইদিন মোৰ টেকনিকেল ভিডিঅ' কেইটামান পাইছোঁ সেইকেইটা মই বনাই লওঁ তাৰপিছত মই ব্লগ বনাম যিহেতু ব্লগ বনোৱা অলপ শিকিলোঁ মোক কোনোবা ল'ৰা এটা শিকায়ো দিছে তাৰমানে এটা ল'ৰাই কৈছে এনেকৈ বনাব লাগিব তেনেকৈ বনাব লাগিব চ' ৰেগুলাৰ ব্লগ চলিব চ' আজিলৈ ইমানটোৱে চ' বাই